সংবাদমেল সকলো দলে আহি উপস্থিত হ'ব পৰা নাই। এতিয়া আমাৰ লগত উপস্থিত আছে মাননীয় সাংসদ শ্ৰীযুত অজিত ভূঞা ডাঙৰীয়া, আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ সাধাৰণ সম্পাদক তথা AJPৰ সভাপতি শ্ৰীযুত লুৰিণ গগৈ ডাঙৰীয়া আৰু ৰাইজৰ দলৰ মাননীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত ভাস্কুতি শইকীয়া ডাঙৰীয়া উপস্থিত আছে। আজি অলপ লৰালৰিকৈ প্ৰেছ মিট দিয়া হৈছে, সেইকাৰণে গুৱাহাটী বাহিৰত থকাসকল আহিব পৰা নাই। মূলতঃ যোৱা 4 ছেপ্টেম্বৰত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন প্ৰায় 4.5 বছৰ কোল্ড ষ্টোৰেজত থকাৰ পিছত যোৱা 4 ছেপ্টেম্বৰত কেবিনেটে ৰিকমেণ্ডেশ্যন কৰি পেলাই কিছু কথা ৰাজহুৱা কৰিছিল। আৰু লখিমপুৰ কেবিনেটৰ যি বাৰ্তা অসমৰ ৰাইজে পাইছিলে, তেতিয়া কোৱা হৈছিলে যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ 57টা দফা অসম চৰকাৰৰ আওতাত পৰে, সেইকেইটা তেওঁলোকে ইমপ্লিমেণ্ট কৰিব আৰু 10টা কেন্দ্ৰীয় চৰকাৰে ইমপ্লিমেণ্ট কৰিব। আমি লগে লগে 18 ছেপ্টেম্বৰত গুৱাহাটীত সংবাদমেল পাতি কৈছিলো যে স্মাৰ্ট মিটাৰৰ ইছ্যু, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যাপক দুৰ্নীতি আৰু আজমলবিহীন মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰাসংগিকতা হেৰুৱাৰ অৱস্থাত তেখেতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে অসমৰ গোটেই আৰ্থ-সামাজিক ৰাজনৈতিক পৰিৱেশটো ঢুৱলি-কুলি কৰিবলৈ চেষ্টা কৰিছে। আমি বিৰোধী দলসমূহে বিগত সময়ছোৱাত যি ধৰণে অসম চুক্তিৰ 6 নং দফাক লৈ হেঁচা প্ৰয়োগ কৰি আহিছিল, আজি মই আমাৰ কংগ্ৰেছকে প্ৰমুখ্য কৰি গোটেইকেইটা বিৰোধী দলক মই অভিনন্দন জনাম যে আমাৰ হেঁচাত সেও মানি পেলাই 4.5 বছৰ কোল্ড ষ্টোৰেজত গাপ দি থোৱা বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন তেখেতে ৰাজনৈতিক অস্ত্ৰ হিচাপে 4 ছেপ্টেম্বৰত কেবিনেটত আলোচনা কৰিবলৈ বাধ্য হৈছিল। কিন্তু কেবিনেটে লোৱা সিদ্ধান্ত মাত্ৰ 21 দিনৰ ভিতৰত পৰিৱৰ্তন হ'ল। 4 ছেপ্টেম্বৰত কেবিনেটে ক'লে 57টা অসম চৰকাৰৰ, 10টা কেন্দ্ৰীয় চৰকাৰৰ। আমি বিৰোধী ঐক্য মঞ্চ অসমে কেৱল প্ৰশ্ন কৰিব খোজা নাই, অসম চুক্তিৰ 6 নং দফাক লৈ যিকোনো চৰকাৰে লোৱা যিকোনো গঠনমূলক সিদ্ধান্তক আমি সদায় আদৰণি জনাম আৰু আমি আদৰণি জনাবলৈ প্ৰস্তুত আছো। কিন্তু যদি কেৱল ৰাজনৈতিক কাৰণত পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত বিষয়বস্তুৰ পৰা ফালৰি কাটি এটা ঢুৱলি-কলি পৰিৱেশ সৃষ্টি কৰিব বিচাৰে, তেতিয়াহ'লে এইটো আমাৰ বিৰোধী নেতাসকলৰ নৈতিক দায়িত্ব সেই কথাটো ৰাইজৰ শক্তিশালী কণ্ঠ হিচাপে চৰকাৰৰ সন্মুখলৈ অনাটো। 4 ছেপ্টেম্বৰত ক'লে 57 অসমৰ, 10টা কেন্দ্ৰ। আৰু কালি কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? কালি ক'লে 40টা অসম চৰকাৰৰ, 15টা কেন্দ্ৰই কৰিব, 12টা ৰাজ্য আৰু কেন্দ্ৰ একেলগে কৰিব। 21 দিনত যদি কেবিনেটৰ সিদ্ধান্ত এনেকে বদলি হয়, ইয়াৰ পৰা দুটা কথা প্ৰতীয়মান হয় যে হয় এই ৰিপৰ্টটোক লৈ পেলাই চৰকাৰ দায়বদ্ধ নহয়, চিৰিয়াছ নহয়, আৰু নহলে চৰকাৰৰ আন্তৰিকতাৰ যে একেবাৰে অভাৱ, চৰকাৰ যে গভীৰ অধ্যয়ন যে নাই, এইটো প্ৰতীয়মান হৈছে। কাৰণ চৰকাৰে কৈছিলে যে 10টা কেন্দ্ৰই চাব, এতিয়া চৰকাৰে কৈছে নহয় 15টা কেন্দ্ৰই চাব। অসম চৰকাৰে কৈছিলে 57টা আমি কৰিম, এতিয়া কৈছে আমি 57টা নোৱাৰো, আমি 40টা কৰিম, 12টা আমি কেন্দ্ৰৰ সৈতে মিলি পেলাই কৰিম। আৰু আটাইতকৈ চিন্তাৰ বিষয়টো হৈছে যে এই 67টা যি ৰিকমেণ্ডেশ্যন, তাৰ ভিতৰত অসম চুক্তিৰ
লগত জড়িত অসম সাহিত্য সভাৰ কথা কওক, আছুৰ কথা কওক, অসম জাতীয় পৰিষদৰ কথা কওক বা সেই সময়ৰ গণসংগ্ৰাম পৰিষদৰ নেতাসকলৰ কথা কওক। সেই সময়ত মই ছাত্ৰ আছিলো, ডাঙৰ নেতা নাছিলো, কিন্তু আমিও আছু আন্দোলনত আহৈ আহ ওলাই আহ খেদ হৈ খেদ বিদেশী খেদ বুলি পিছে পিছে চিঞৰি আমিও গৈছিলো, আমিও জড়িত আছিলো। এতিয়া ৰাজনৈতিক বিষয়কেইটাক বাদ দি পেলাই এই ৰিপৰ্টটো ইমপ্লিমেণ্ট কৰাৰ যিটো প্ৰৱণতা বা ইচ্ছা চৰকাৰে দেখুৱাইছে, এইটো ছাপ্লিমেণ্ট বা কমপ্লিমেণ্টৰ বাদে একো নহয়। কাৰণ যদি আপোনাৰ নিয়োগৰ ৰিজাৰ্ভেশ্যনৰ বিষয়টোক যদি বাদ দি চলা হয়, পাৰ্লিয়ামেণ্টত চিট কিমান ৰিজাৰ্ভ হ'ব, MLA এছেম্বলিত চিট কিমান ৰিজাৰ্ভ হ'ব, আপাৰ হাউচ হ'ব নে নহয়, ইনাৰ লাইন পাৰ্মিট হ'ব নে নহয়, সম্পদৰ পুনৰ আবণ্টনৰ বিষয়টো আলোচনা হ'ব নে নহয়, ইণ্ডো বাংলা দুখন দেশৰ মাজত যিখিনি বিষয় মীমাংসা হ'বলগীয়া আছে, ইণ্ডো বাংলা দ্বিপাক্ষিক বিষয় আলোচনা হ'ব নে নহয়, আৰু 71ৰ পাছত বিদেশী ৰূপে চিনাক্ত হোৱা সকলক অসমৰ বাহিৰৰ বিষয়টো কি হ'ব? এই গোটেই আচল 15টা মূল বিষয়বস্তু, সেইকেইটা সম্পৰ্কত কেন্দ্ৰ আজিলৈকে নিমাত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে? আফটাৰ 39 years of আছাম একৰ্ড, এনেকে ক'লে মোক আপোনালোকে সুধিব আপোনালোকে কি কৈছিলে? মই আগতেও কৈছো, আজিও কৈছো, আমি পুৰণা দলৰ নতুন নেতৃত্ব, আৰু ইয়াত আমি যিকেইজন বহি আছো গোটেই কেইজনে অসম আন্দোলনৰ লগত জড়িত আছিলো। কোনোবা আগফালে আছিলে, কোনোবা পাছফালে আছিলে, কোনোবা মাজত আছিলে, আমি জড়িত আছিলো। গতিকে অসম চুক্তিৰ প্ৰতি আমি দায়বদ্ধ, আৰু সেইকাৰণে এই প্ৰশ্নৰ চৰকাৰে উত্তৰ দিব লাগিব যে ৰাজনৈতিক বিষয়কেইটাৰ ক্ষেত্ৰত এতিয়ালৈকে কেন্দ্ৰই এটা টু শব্দও মাত মতা নাই। আৰু কেন্দ্ৰক অনুৰোধ কৰিম বুলি কৈছে, কিন্তু 14 চনৰ লোকসভা নিৰ্বাচনত বৰ্তমান কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি দলটোৰ গোটেই কেইজন নেতাই অসমত আহি পেলাই ৰাজহুৱাভাৱে কৈছিলে যে অসম চুক্তি আৰু বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ পৰৱৰ্তী সময়ত যি 6 নং দফা, তেতিয়া 6 নং দফা বুলি কোৱা হয়, পৰৱৰ্তী সময়ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন বুলি কোৱা হৈছে। এই সম্পৰ্কত বিজেপি দলৰ প্ৰতিগৰাকী নেতাৰ ৰাজহুৱা বক্তব্য আমাৰ লগত আছে। দ্বিতীয়তে, আমাৰ জাতিৰ যিটো অসমীয়া সংজ্ঞা লৈ পেলাই দীঘলীয়া সময় বিতৰ্ক চলি আছে। এসময়ত আমাৰ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াই এই বিষয়টো সম্পৰ্কত যথেষ্ট পৰামৰ্শ বহুতৰ পৰা গ্ৰহণ কৰিছিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে কালি যিটো বিষয় যি ধৰণে উত্থাপন কৰিছে, এইটো কিন্তু জাতিৰ ভৱিষ্যতৰ দিনত অত্যন্ত সংকটৰ ফালে যে তেওঁ ঠেলি দিব বিচাৰিছে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে যদি জাতিৰ সংজ্ঞা নিৰূপণ হবলৈ যায়, এটা জাতিৰ যদি দুটা সংজ্ঞা হয়, পৃথিৱীত ক'তো এনেকুৱা জাতি নাই য'ত এটা জাতিৰ দুটা সংজ্ঞা আছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুটা সংজ্ঞা নিৰূপণ কৰাৰ যিটো লক্ষ্য লৈছে, এইটোৱে কিন্তু জাতিৰ কাৰণে অত্যন্ত বিপদজনক হ'ব। সেইকাৰণে আমাৰ সন্দেহ হয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন, আগন্তুক বিধানসভাৰ উপ নিৰ্বাচন আৰু 2026ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য লৈ পেলাই মুখ্যমন্ত্ৰীয়ে হেৰুৱা জনপ্ৰিয়তা ঘূৰাই আনিবৰ কাৰণে ক্লজ 6ক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি? এই কথাটো এইকাৰণেই কৈছো যে যদি অসম চৰকাৰে 57-10 ৰিকমেণ্ডেশ্যন বুলি ক'ব পাৰে, এতিয়া 40-12-15 কৰিব পাৰে, এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এবাৰো মাত এটা নাই মতা কিয়? এই প্ৰতিবেদনখনৰ এক্সিষ্টেন্স আৰু এক্সেপ্টেন্স এণ্ড এক্সিষ্টেন্স অফ জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিকমেণ্ডেশ্যন must be recognized by the central government. যদি চেন্ট্ৰেল গভৰ্ণমেণ্টে এক্সিষ্টেন্স আৰু এক্সেপ্টেন্সৰ সম্পৰ্কত একো নকয়, যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল এই বিষয়টো লৈ পেলাই আবুৱা ভৰিবলৈ চেষ্টা কৰিলে, এই কথাবিলাকত যদি বেলেগেও মৌনভাৱে সহযোগিতা কৰিবলৈ যায়, এসময়ত কিন্তু সকলোৱে ৰাইজৰ সন্মুখত জবাব দি হ'ব লাগিব। সেইকাৰণে মই
আৰু কিছু কথা কবলগীয়া আছে। তেখেতে কৈছে যে শিল সাকু উচ্ছেদৰ সম্পৰ্কত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিকমেণ্ডেশ্যন আছিলে, মুখ্যমন্ত্ৰীয়ে বোলে এনেই গালি খাই থাকে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো যে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই যেতিয়া শিল সাকুৰ ৰিকমেণ্ডেশ্যনৰ কথা কৈছিলে, তাত এইটো লিখা আছিল নেকি যে জিঞ্জাৰ হোটেলখন উচ্ছেদ কৰিব নালাগে, আজমলৰ যিটো তাতে কেম্পাছ আছে সেই কেম্পাছটো উচ্ছেদ কৰিব নালাগে? আপুনি খেনুক দেখি ৰাণু বাহু, খেনুক দেখি দুৱাৰ বান্ধু, তেনেকুৱা ৰিকমেণ্ডেশ্যন বিপ্লৱ শৰ্মা ডাঙৰীয়াই কৰিছিল নেকি যে শিলসাকুত আপুনি জিঞ্জাৰ হোটেলখন আৰু আজমল ডাঙৰীয়াৰ সেই কেম্পাছটোক বাদ দি পেলাই উচ্ছেদ চলাব? এই কথাবিলাকো অসমৰ ৰাইজক, অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। লগতে আমি আহ্বান জনাইছো যে কোল্ড ষ্টোৰেজৰ পৰা 4.5 বছৰৰ মূৰত আপুনি যেনেকে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন উলিয়াই আনিছে, NRCও 19 চনৰ পৰা এতিয়া প্ৰায় 4.5 বছৰ হ'ল, আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো আপোনালোকে কথা দিয়া এতিয়া 8 বছৰ পাৰ হ'ল। এই দুটা বিষয়ও আপুনি কোল্ড ষ্টোৰেজৰ পৰা আনি অসমৰ ৰাইজৰ সন্মুখত ইয়াৰ সম্পৰ্কত আপোনাৰ দলৰ আৰু চৰকাৰৰ স্থিতি আপুনি স্পষ্ট কৰক। মই এতিয়া আমাৰ মাননীয় সাধাৰণ সম্পাদক লুইন গগৈ ডাঙৰীয়া বা আমাৰ 3গৰাকী নেতা আছে, তেওঁলোকক মই বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছো। সন্মানীয় সাংবাদিক বন্ধুসকল, আজি এই সংবাদমেলত উপস্থিত থকা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সন্মানীয় সভাপতি, প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, সন্মানীয় সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কতি শইকীয়া ডাঙৰীয়া, মই আপোনালোক সকলোলৈকে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি এই বিশেষ সংবাদমেললৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আপোনালোকে সকলোৱে জানে যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল, আৰু এই অসম চুক্তিখন এখন ত্ৰিপাক্ষিক চুক্তি আছিল, য'ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু যিসকলে সংগ্ৰাম কৰিছিল তিনিওটা পক্ষই স্বাক্ষৰ কৰিছিল। আৰু এই অসম চুক্তিৰে এটা অন্যতম গুৰুত্বপূৰ্ণ দফা হ'ল 6 নম্বৰ দফা। এই 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল, আৰু এই সমিতিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছিল। আৰু আপোনালোকে সকলোৱে জানে যে অসম চুক্তিৰ সেই 15 নম্বৰ দফাত কৈছে যে এই যিটো এই যিখন চুক্তি, এইখন চুক্তিৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত the Home Ministry will be the nodal ministry for the implementation of the whole accord. এইটো উল্লেখ আছে। গতিকে তাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া এখন উচ্চ পৰ্যায়ৰ সমিতি, দেশৰ পবিত্ৰ সংসদৰ মজিয়াত, লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া বক্তব্য 31 জুলাই 2019 আৰু 11 ডিচেম্বৰ 2019, এই দুটা দিনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে অসমৰ মানুহৰ, অসমৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ মানুহৰ তেওঁলোকৰ সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণে তেওঁলোকে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে, যাৰ যোগেদি ভাষিক, সাংস্কৃতিক সকলো ধৰণৰ কথা বতৰা, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব। এই বুলি ঘোষণা কৰাৰ পাছত পবিত্ৰ সংসদৰ মজিয়াত এই বুলিও কৈছিল যে এই প্ৰতিবেদনখন জমা দিয়াৰ লগে লগে দাড়ি আৰু কমা যি আছে সেইবোৰো কাৰ্যকৰী কৰিব। আৰু আচৰিত কথা এইটোৱে যে আমি আমাৰ উচ্চ পৰ্যায়ৰ সমিতিৰ ময়ো সদস্য আছিল, আমাক মাতি পঠিয়াইছিল, মাতি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজে লগ কৰিছিলে 24 জুলাই, আৰু তেতিয়া কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী আছিল। দুয়োগৰাকীয়ে সুকীয়াকে মাতি নি ক'লে যে আপোনালোকে বৰ বেছি দেৰি নকৰিব, খৰখেদা কৰক, 6 মাহ সময় দিছো, 6 মাহত আমাক জমা দিয়ক, পাৰিলে আগতেই জমা দিয়ক। জমা দিয়াৰ 1 সপ্তাহ যিদিনাখন হ'ব সেই দিনটোৰ পৰা কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিম। কিন্তু আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কবৰ দৰে জমা দিয়া দিনটো হৈ গ'ল 10 ফেব্ৰুৱাৰী 2020, আৰু যিদিনাখন এখন প্ৰতিবেদন যিদিনাখন তেওঁলোকে এখন গঠন কৰিছিল সেইখন হৈ গ'ল 15, তেওঁলোকে মানে যিদিনাখন তেওঁলোকে গঠন কৰিছিল সেই তাৰিখটো 15 জুলাই 2019। গতিকে এই যে দীঘলীয়া পৰিক্ৰমা এটা তেওঁলোকে ৰাখি থলে, এই যে
4 বছৰ 8 মাহ 15 দিন যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰা দিনটোলৈকে 4 বছৰ 8 মাহ 15 দিন এইটো পেলাই ৰাখিলে, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে। আৰু অতি আশ্চৰ্যজনকভাৱে এই গোটেই গ্ৰহণ নকৰা প্ৰতিবেদনখনকে এতিয়া জোৰ জবৰদস্তি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ কৰি ল'ব খুজিছে। এই অধিকাৰ আচলতে সাংবিধানিকভাৱে আছে জানো? এই প্ৰশ্ন প্ৰথম কৰিব খুজিছো। মুখ্যমন্ত্ৰীয়ে এইখন প্ৰতিবেদন যেতিয়ালৈকে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰে, এইখন প্ৰতিবেদন, এই প্ৰতিবেদনখন যেতিয়ালৈকে গ্ৰহণ নকৰিব তেতিয়ালৈকে এইখন প্ৰতিবেদনৰ ৰিকমেণ্ডেশ্যন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পৰা অধিকাৰ, সাংবিধানিক অধিকাৰ, ন্যায়িক অধিকাৰ আছে নেকি, এইটো প্ৰশ্ন প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলে কৰিব খুজিছো। আৰু যিটো কথা ভূপেন বৰা ডাঙৰীয়াই ক'লে যে তাৰ এটা উদাহৰণ আপোনালোকক দেখাব খুজিছো। আমি এখন পাব্লিক কৰা নাছিলো কোনো ৰাজনৈতিক দলে। মই যদিও সদস্য আছিলো, সদস্য হোৱাৰ পাছত মই ট্ৰাই পাৰ্টেড কমিটিৰ মানে তিনিটা পক্ষৰ, ময়ো এক পক্ষৰ মানুহ আছিলো। সেই পক্ষই ৰাজনৈতিকভাৱে মই আহিলো যেতিয়া এখন চাই লওক, ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব তেওঁ স্বাক্ষৰ কৰা নাই। সত্যেন্দ্ৰ গাৰ্গ এখন আপোনালোকে সকলোৱে চাই লওক, তেওঁ মেম্বাৰ ছেক্ৰেটাৰী আছিলে। তেওঁৰ 15 তাৰিখে এইখন আমি যেতিয়া 10 ফেব্ৰুৱাৰী 2020 দিছো তেতিয়া তেওঁ স্বাক্ষৰ কৰা নাই। চাই লওক এখন। তাৰ মানে আজিলৈকে আমি এইখন যিখন প্ৰতিবেদনৰ এইখনৰ যিটো পাব লগা ৰাষ্ট্ৰীয় যিটো স্বীকৃতি, এই স্বীকৃতি আমি পোৱা নাই। গতিকে আমি সেই কথা আপোনালোকক উত্থাপন কৰিছো। মই আগৰ সংবাদমেলত বহু বিষয় উত্থাপন কৰিছিলো। আমাৰ আজি এই সংবাদমেলত যিটো কথা কৈছে 67টা প্ৰতিবেদনৰ বিষয়, তাৰে মুখ্যমন্ত্ৰীয়ে ক'লে 57টা কৰিম বুলি। মুখ্যমন্ত্ৰীয়ে উলিয়াই দিলে এখন তেওঁলোকৰ নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ আছামৰ, সেইখন 7 ছেপ্টেম্বৰ 2024 উলিয়াইছে। তাত তেওঁলোকে ক'লে 52টা তেওঁলোকে কাৰ্যকৰী কৰিব, ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ বিষয় বুলি কৈছে। এতিয়া আমাৰ কথা হ'ল, যেতিয়া আমি ধৰিলো বিৰোধী ঐক্য মঞ্চই যে ইয়াত বহুত মিছা কথা কৈছে, ৰাজ্য চৰকাৰে কৰিব পৰা বিষয় নোহোৱা বিষয়ও সংখ্যা বঢ়াবলৈ কৈ দিছে। তাৰমানে 38 চাব, 38টোত 38, মই আগতেও কৈছো 38ত এখন কমিটি বনাব লাগে যিখনে সাংবিধানিক কথা, ন্যায়িক কথাবোৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁলোকে মনিটৰিং কৰিব লাগে, চোৱা চিতা কৰিব লাগে। 42, 43 এইটো ইলেকশ্যন কমিশ্যন ৰিলেটেড। 48 এজ এ হোল এই গোটেই আছাম একৰ্ডখন ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কত টাইম ফ্ৰেম বনাবৰ কাৰণে কোৱা হৈছে। এইটো তেওঁলোকৰ এখতিয়াৰৰ ভিতৰৰ বস্তু নহয়। তো এই কথাবোৰ যেতিয়া ধৰিলো হৰকে নামি আহিলে, নামি 52ৰ পৰা 42, 40 পাই গ'ল। এইটো হৈ গ'ল। তাৰমানে মুখ্যমন্ত্ৰীৰ যে সদিচ্ছা নাই, আমি কোৱাৰ দৰে যিটো তেওঁৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনক তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে, এইটো জল পটপটকে ওলাই গৈছে, জল পটপটকে। সেইকাৰণে 57ৰ পৰা 52 আমি ধৰাৰ লগে লগে এইবোৰ তেওঁলোকে যিবোৰ কাম কৰিব নোৱাৰে সংখ্যা বঢ়াবৰ কাৰণে আঙুলিয়াই দিয়াৰ লগে লগে কমি 40 হ'ল কৈছে। এতিয়া আকৌ ৰেক্টিফাই কৰিছে 12টা হেনো, এই 52ৰ 12টা হেনো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কৰিব লগা। কেন্দ্ৰীয় চৰকাৰে যিখন প্ৰতিবেদন গ্ৰহণেই কৰা নাই, তেওঁলোকে এতিয়া ৰিকুৱেষ্ট কৰিম বুলি ক'ব লগা কথা পৰ্যায়লৈ পাইছে। এই কথাটো মই ভাবো যে অসম আন্দোলনৰ 855জন শ্বহীদৰ প্ৰতিও এইটো অপমান। ইয়াৰ যিসকল ইয়াৰ সমিতিৰ যিসকল মূল বিষয়ববীয়া আছিলে, সেইসকল সদস্য অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ সন্মানীয় ব্যক্তি, তেওঁলোকৰ প্ৰতিও অপমান। তাৰ উপৰিও এই প্ৰতিবেদনখনটো কেৱল মাত্ৰ কেইগৰাকীমান বিশেষজ্ঞৰ প্ৰতিবেদন নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ দল, সংগঠন, বুদ্ধিজীৱী সকলোৰে আশা, আকাংক্ষা, চিন্তা, বহুদিনীয়া দীৰ্ঘদিনীয়া জাতীয় সমস্যাৰ সমাধানৰ উপায় ইয়াৰ লগত জড়িত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ গুৰুত্ব নিদি কেৱল মাত্ৰ যিখিনি বিধায়নী ৰক্ষা কবচ আৰু যিখিনি প্ৰশাসনীয় ৰক্ষা কবচ সেইখিনি কৰিম বুলি কৈ তেওঁ আচলতে এটা ৰাজনৈতিক অস্ত্ৰ, 26ৰ ৰাজনৈতিক তেওঁলোকে মুনাফা লাভ কৰিবৰ কাৰণে 26ৰ তেওঁলোকে যি নিৰ্বাচন তাত তেওঁলোকে লাভ কৰিবৰ কাৰণে এই কাম কৰিছে। কাৰণ স্মাৰ্ট মিটাৰ কেলেংকাৰী, মাছি কেলেংকাৰী, পত্নীৰ সা সম্পত্তি, আন সমস্যা, এইবোৰ সমাধান কৰিব নোৱাৰা কথা আমি সকলোৱে যেতিয়া ধৰিলো, যেতিয়া মানুহৰ মাজত তেওঁৰ সম্পত্তিৰ তালিকা দীঘলীয়াকে প্ৰকাশ পালে, সেই তালিকা প্ৰকাশ পোৱাৰ পাছত তেওঁ বাচিবৰ কাৰণে 24ৰ নিৰ্বাচনৰ, লোকসভা নিৰ্বাচনৰ ফলাফল চাই তেওঁলোকে ভাবিলে যে 6 নম্বৰ দফা, তাৰমানে অতদিনে
তেওঁলোকে নিজৰ ভোট বেংক ৰক্ষা কৰিবৰ কাৰণে যাক প্ৰটেক্টৰ কাম কৰি আছিল তাক নকৰি এইবাৰ খিলঞ্জীয়া মানুহৰ প্ৰেমত ডগমগাই উঠিল। এয়া হ'ল মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ তেওঁলোকৰ অৱলম্বন। কিন্তু এতিয়া আমি এই কথাটো ৰাইজে ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰীয়ে এইখনক ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে। মই ক'ব খোজা কথা এইটোৱে যে যোৱাকালিৰ যিটো বক্তব্য এইটো অত্যন্ত ভয়ংকৰ আৰু ভয়াৱহ। দুটা কথাই ক'ব খুজিছো। কৈছে যে এইখন প্ৰতিবেদন হেনো বৰাক উপত্যকাত প্ৰযোজ্য নহয়। এইখন প্ৰতিবেদন হেনো 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত যিকেইটা অঞ্চল আছে বিটিআৰ, ডিমা হাছাও আৰু কাৰ্বি পাহাৰ তাত হেনো প্ৰযোজ্য নহয়। কিন্তু মই ক'ব খোজা কথা এইটোৱে, আপোনালোকে এইখন আজি প্ৰতিবেদন দিব, প্ৰতিবেদন দিওঁতে আপোনালোকে চাব 97 পৃষ্ঠা নম্বৰ 97, পৃষ্ঠা নম্বৰ 95 আৰু পৃষ্ঠা নম্বৰ 104 আৰু 105 তাত হাফলং মানে ডিমা হাছাওৰ বিভিন্ন দল সংগঠনে দিয়া পৰামৰ্শ সন্নিৱিষ্ট হৈ আছে। তাৰ পাছত 104ত আছে ডিফু তাৰমানে কাৰ্বি আংলঙত বিভিন্ন দল সংগঠনে দিয়া তেওঁলোকৰ দিহা পৰামৰ্শ ইয়াত যিবোৰ কাৰ্যকৰী কৰা হৈছে, আনকি লিপিবদ্ধও কৰা হৈছে। আনকি শিলচৰত তাৰ ৰাইজে, বৰাক উপত্যকাৰ ৰাইজে, কোকৰাঝাৰৰ ৰাইজে যিবোৰ দিহা পৰামৰ্শ দিছে সেইবোৰৰ কথা উল্লেখ কৰিছে। আৰু ইয়াত আপোনালোকে চাব এইখন তালিকাত কেনেকে কি পৰামৰ্শ, মই দুটামানে কৈছো। এটা কৈছো তেওঁলোকে যে বৰাক উপত্যকা যে তেওঁলোকে উপেক্ষিত কৰিছে, খাচী জয়ন্তীয়া বৰাক ভেলীৰ, খাচী জয়ন্তীয়া কমিউনিটি অফ বৰাক ভেলী, তাৰ লগে লগে আৰু আছে তাত ইণ্ডিজিনিয়াছ পিপুল অফ বৰাক ভেলী, তাৰ লগে লগে মণিপুৰী কমিউনিটি বৰাক ভেলী, এইবোৰ ইমান তেওঁলোকৰ পৰামৰ্শ। আনকি তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিৰ সংৰক্ষণৰ কথাটোত তেওঁলোকৰ পৰামৰ্শ কনচিডাৰেশ্যন কৰা বুলি এইখনত উল্লেখ আছে। তাৰ মানে এই যে কথাটো কৈছে ইয়াৰ লক্ষ্যটো কি? তাৰ মানে মুখ্যমন্ত্ৰীয়ে এতিয়া কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰি থাকিব খোজা নাই। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে। 6ষ্ঠ অনুসূচীৰ মানুহ আৰু তাৰ বাহিৰত থকা মানুহৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে। আৰু তেওঁৰ গোটেই কথা বতৰা চাই আমাৰ উপলব্ধি হৈছে যে মুখ্যমন্ত্ৰী বৰাক উপত্যকাৰ মানুহৰ অধিকাৰৰ বিৰুদ্ধে আছে, বৰাক উপত্যকাৰ জনগণৰ শত্ৰু হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু 6ষ্ঠ অনুসূচীৰ সাধাৰণ জনগণৰ মানুহৰ তেওঁলোকৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু তাৰ কথাত তেওঁৰ কথাৰ প্ৰতিফলিত হৈছে। অজিত ভূঞা ডাঙৰীয়া।